হেল্ল' ফ্ৰেণ্ডছ, ৰানিং বা দৌৰা আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী সেইটো চাগে নিশ্চয় সকলোৱে জানে আৰু হয়তো আপোনালোকৰ মাজত বহুতে নিশ্চয় ৰানিং কৰে। চ' আজিৰ ভিডিঅ'টোত মই দৌৰৰ এনেকুৱা 3টা তথ্যৰ বিষয়ে ক'ম যিকেইটা হয়তো আপোনালোকৰ মাজৰ বহুতে নিশ্চয় নাজানে। নম্বৰ 1, বয়সৰ লগে লগে আমাৰ শৰীৰত কিছুমান বয়সৰ চাপ দেখিবলৈ পোৱা যায়। যেতিয়া আমাৰ বয়স বাঢ়ি আহে তেতিয়া আমাৰ স্কিনখন বা ছালখন আমাৰ শুতৰা হোৱা দেখিবলৈ পোৱা যায়। যদিহে আপুনি এই সমস্যাটোৰ পৰা কিছু পৰিমাণে বাচি থাকিব বিচাৰিছে তেনেহ'লে আপুনি নিতৌ দৌৰাৰ অভ্যাস কৰক। যদি আপুনি নিতৌ দৌৰাৰ অভ্যাস কৰে তেনেহ'লে আপোনাৰ স্কিনখন শুতৰা হোৱাৰ পৰা আপুনি যথেষ্ট দিন পৰ্যন্ত বচাই ৰাখিব পাৰিব নিজকে আৰু যথেষ্ট বয়সলৈকে আপুনি য়ং হৈ থাকিব পাৰিব। নম্বৰ 2, ৰানিং বা দৌৰে আমাৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰে। যদি আপুনি নিয়মিতভাৱে নিতৌ দৌৰাৰ অনুশীলন কৰে তেনেহ'লে আপোনাৰ এজন সাধাৰণ ব্যক্তিতকৈ মৃত্যুৰ সম্ভাৱনা প্ৰায় 26ৰ পৰা 30% কমি যায় আৰু লগতে নিতৌ দৌৰা অভ্যাস কৰা ব্যক্তিসকলৰ প্ৰায় 11ৰ পৰা 16 বছৰ বয়স বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। চ' সেইকাৰণে এতিয়াৰ পৰা নিতৌ দৌৰাৰ অভ্যাস কৰক। নম্বৰ 3, যদি মই আপোনালোকক সোধোঁ যে এই বিশ্বৰ আটাইতকৈ দ্ৰুততম প্ৰাণীবিধ কি, তেনেহ'লে নিশ্চয় আপোনালোকে ক'ব চিতাবাঘ। চিতাবাঘ হৈছে এই পৃথিৱীৰ আটাইতকৈ দ্ৰুততম প্ৰাণী। ঠিক তেনেদৰে আমাৰ পোহনীয়া জন্তু ঘোঁৰাইও যথেষ্ট দৌৰিব পাৰে। কিন্তু যেতিয়াই আটাইতকৈ দীৰ্ঘ দূৰত্বৰ দৌৰাৰ কথা আহি পৰে তেতিয়া আপোনালোকে জানি আচৰিত হ'ব যে মানুহ হৈছে এনে প্ৰাণী যি আটাইতকৈ দীৰ্ঘতম দূৰত্ব দৌৰিব পাৰে। বাঘ, ঘোঁৰা বা জীৱ জন্তুবিলাক এটা নিৰ্দিষ্ট সীমালৈকেহে দৌৰিব পাৰে, কিন্তু মানুহ হৈছে এনে এবিধ প্ৰাণী যাৰ কোনো দৌৰাৰ নিৰ্দিষ্ট সীমা নাই। কাৰণ আমাৰ শৰীৰত এটা কুলিং ছিষ্টেম আছে যিটোৰ বাবে আমাৰ শৰীৰটো ঠাণ্ডা হৈ থাকে। যেতিয়া আমি দৌৰিবলৈ আৰম্ভ কৰোঁ কিছু সময়ৰ পিছত আমাৰ শৰীৰটো ঘামিবলৈ আৰম্ভ কৰে আৰু সেই ঘামে আমাৰ শৰীৰটোৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। সেইবাবে আমি অসীম দূৰত্বলৈকে দৌৰিব পাৰোঁ। কিন্তু জীৱ জন্তুৰ ক্ষেত্ৰত তেনেকুৱা নহয়, কাৰণ জীৱ জন্তুৰ শৰীৰ নাঘামে। সেইকাৰণে যিকোনো এটা জীৱ জন্তু এটা নিৰ্দিষ্ট সীমালৈকেহে দৌৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।